বিনষ্ট হৈছে ইয়াৰ গোটেই কিবাকে মোক কিবা এটা হাত পাবন দিয়ে দোকান থেকে নহয় আৰু ওয়াইন শপৰ মাল কিনি খাবলটো সবৰে পইচা নাই 20 টকা 10 টকাত পায়তো নিচা বেছি হৈ যায় চুলাই সেই কাৰণে আমি গাঁওখন ৰক্ষাৰ কাৰণে আতে কাৰো স্বাৰ্থ নাই তোৰ ল'ৰা ছোৱালী উঠি আছে তোৰ কৰ্তব্য আছে নে তোৰ ল'ৰা ছোৱালী ভাল কৰা আছে নাই আমি প্ৰথমে আমাৰ এটা CLF-ত মানে মণ্ডল পৰ্যায় সংগঠনত এটা আমাৰ সংগঠন আছে নাৰী সুৰক্ষা কোষ বুলি তাৰ যোগেদি আমি ভিঅত কথা পাতি ইয়াত যেহেতু ইয়াত উঠি অহা ল'ৰা ছোৱালী মদৰ প্ৰকোপটো ডিবলগাঁৱত বহুত বেছি হৈছে ইয়াত উঠি অহা ল'ৰা ছোৱালীবোৰ ধ্বংস হৈছে পঢ়া শুনা পৰিৱেশ নাইকিয়া হৈছে জুৱা খেল গাঞ্জা খোৱা সদায় সৰু সৰু ল'ৰা জুৱা খেলে গাঞ্জা খায় মদ খায় ডাঙৰবোৰে হুলস্থুল কৰে মানে অৱস্থা নাইকিয়া হৈছে অপ্ৰীতিকৰ ঘটনা ঘটিছে মানে ইয়াত ভাবিব নোৱাৰা ঘটনা কিছুমান ঘটি আছে যিবোৰ অকল মদৰ পৰা হৈছে আৰু সেইকাৰণে ভাবিলো আমাৰ সংগঠনৰ ফালৰ পৰা মানে ভিঅ CLF-ৰ ফালৰ পৰা আমি সজাগতা এটো 4টা পঞ্চায়ত মিলি এটা CLF হয় CLF-ৰ ফালৰ পৰা আমি ভিঅটোৱে আমি গোটেইখিনিয়ে গোট খাই ঘৰে ঘৰে নহয় মানে ৰাস্তাই ৰাস্তাই আমি কম যে মদটো বন্ধ কৰক এটলিষ্ট গাঁওখন সুৰক্ষা দিয়ক হেতু কবলে আমি যাওঁতে দুঘৰ মানে আমি ধুনিয়াকে ৰেছপন্ড দিছে আমাক ভালমতে কৈছে আজিপা নকৰো কৰিছিলো আজিপা নকৰো তেনেকে কলে সবকে বন্ধ কৰক বুলি কলে আমি অকমান আগবাঢ়ি গৈ কাৰো ঘৰত মানে জুৱা খেলৰ ঘৰ এটা আছে সেই জুৱা খেলে সদায় সেই ঘৰটো চাবলৈ যাওঁতে ঘূৰি আহোঁতে ৰাস্তাৰ ওপৰতে মহিলাখিনিক অপদস্থ কৰিছে এঘৰ মহিলা এজনীয়ে ওলাই আহিছে তাৰপিছত তেওঁৰ হাজবেণ্ড আহিছে হাজবেণ্ডে খুঁটি উঘালি লৈছে মাৰিবলৈ লৈছে মোবাইল কাঢ়িবলৈ লৈছে এনেকুৱা কৰিছে যি এই মানুহ ঘৰত সোমোৱাই নাই ৰাস্তাৰ ওপৰত আমি দূৰৰ পৰা বাগানৰ মাজৰ ঘৰটোহে চাইছিলোগে যে জুৱা খেল হৈ থাকে সদায় জুৱা খেল হয় তাত এইটো কাৰণে আমি যাওঁতে সেই মানুহ ঘৰে খুব হুলস্থুল উৎপাত কৰিলে তাৰ ককাই ভাবে হেৰিছে মাইকী মানুহ খুব অশ্লীল কথা কৈছে বেয়া কথা কৈছে যিবোৰ মানে আমাৰ ভাল মানুহে ক'ব নোৱাৰে এতিয়া সেইটো কাৰণে আমি এতিয়া কি ব্যৱস্থা ল'ম আমি পুলিচ প্ৰশাসনক আহিব নালাগে বুলি কৈছিলো এইটো কাৰণে গাঁৱৰ মাজত আমি সজাগতাহে সৃষ্টি কৰিছো তাত আমাৰ পুলিচ বা প্ৰশাসনৰ আমাৰ প্ৰয়োজন নাই কাৰণ মানুহে এনে আতংকিত হ'ব যে পুলিচ লৈ আহিছে এনেকুৱাটা আতংকিত হ'ব গাঁৱৰ মানুহৰ মনত বেয়া ভাৱ সোমাব সেইকাৰণে আমি সংগঠনে আমি নিজে গৈ কথাটো ঘৰে ঘৰে ভালমতে কৈ আমি চুলাইটো আজিৰ পৰা বন্ধ কৰিবলৈ কম বুলি আহিছিলো কিন্তু তাতে এঘৰ মানুহে কি নাম মানুহ ঘৰ হে মানুহ ঘৰে মানে জল্পনা কি মানুহৰ নাম জল্পনা বুলি মানুহ এজনী ঘৰত মানুহজনী উৎপাত কৰিলে তাৰ মানুহটোৱে উৎপাত কৰিলে জেৰা খুঁটি ভাঙি লৈছে মহিলাক মাৰিবলৈ লৈছে কিন্তু মাৰা নাই আলিৰ ওপৰতে তেওঁলোকৰ ঘৰটো নহয় আকৌ ঘৰৰ ভিতৰত নহয় আলিৰ ওপৰত এইটো কাৰণে এতিয়া মোবাইল কাঢ়ি ল'বলৈ লৈছিলে তাৰপিছত মোবাইল কাঢ়ি লৈ ভাঙি পেলাবলৈ লৈছিলে ভিডিঅ' কৰিছে বুলি এইখিনি উৎপাত অত্যাচাৰ আমি ভাল কাৰণে আহিছিলো যে সজাগ তেওঁলোকৰ ঘৰটো সৰু ল'ৰা ছোৱালী আছে তেওঁলোকৰ ঘৰটো বাচ্চা আছে কিন্তু আমাৰ লগতে কেইজন মানে গোট খাই গৈ ঘূৰিলে চহীও মাৰিলে তাই গৈ তাত উল্টি খাই সিহঁতৰ ফালে মানে কথা কৈ দিছে এই গাঁৱৰ পৰিৱেশ মানে গাঁওখন কেনেকে উন্নতি হ'ব কেনেকে ভাল হ'ব এই চিন্তাধাৰা নাই এইটো অকল বোকা চিটোৱা খেল হৈছে আৰু মদৰ প্ৰচলনটো যদি বন্ধ কৰিব নোৱাৰে যদি বন্ধ নহয় তেতিয়াহ'লে কিন্তু আমি ইয়াতকৈ জঙি বেলেগ আন্দোলন বেলেগ ধৰণৰ আমি পদক্ষেপ ল'ম এইটো পুলিচ প্ৰশাসনে যদি লয় পুলিচ প্ৰশাসনক কৈছো আবকাৰী বিভাগে আহি পইচা লৈ গুচি যায় সেইটো কথা আমি জানো আবকাৰী আহে পইচা লৈ বটলটো ভাঙে পইচা লৈ গুচি যায় আৰু ইহঁতি দমভালি মাৰে কি আমি মাহেকীয়াভাৱে পইচা দি থাকো কিন্তু দিয়ে নিদিয়ে আমি লুকত নহয় আমি নাজানো কিন্তু দিওঁ বুলি কয় আমি পুলিচক পইচা দি আছো আমাৰ হেৰি নাই আমি এইটো নকৰো এনেকে কয়
কিন্তু কেলে কৰে আমিতো প্ৰমাণ নাই আমাৰ, কিন্তু আমি য'ত য'ত মদ বনাই চুলাই বনাই সেইবোৰ আমি জানো, কিন্তু আমাৰ ওচৰতে লাগি থকা পুলিচ প্ৰশাসনে কিয় নাজানিব? অপেনলি কৰে, ডাঙৰকে কৰে, গোটেই পৰিয়ালে কৰে, কিয় নাজানিব? আৰু এই গাঁওখন যে ধ্বংস হ'ব তাৰ কাৰণে আমি চাফাৰ হৈছোঁ, আমাৰ গাঁৱৰ ল'ৰা ছোৱালী বেয়া হৈছে তাৰ কাৰণে আমাৰ দায়িত্ব আছে, কিন্তু পুলিচ প্ৰশাসন আবকাৰী বিভাগৰ দায়িত্ব আছে। মই আবকাৰী বিভাগক কেইবাবাৰো কাগজ দিছোঁগৈ জাপি সজিয়া ফালৰ কেছ এটাৰ কাৰণে, কিন্তু কাণ খাৰ নাই। আমাৰ ঘৰৰ ওচৰত মদ বনাই থাকে, তাত আবকাৰী আহি বটল চটল ভাঙিছে, মই কৈছোঁ লাহোৱাল থানা পুলিচ আহিছিলে, নহয় বোলে বেলেগ আহিছে গাড়ী লৈ পিনে 5,000 টকা লৈছে। তাক সুধিলোঁ কি হ'ল, 5,000 টকা ল'লে আমাক বনাই থাকিবলৈ কৈছে, একদম মুখত সেইটো কথা কৈছে। তেতিয়াহ'লে আমি কাক বিশ্বাস কৰিম, কাক ক'ম? আমি বিশ্বাস কৰিবলৈ আমাৰ মানুহ নাই। আৰু এইবাৰ পৰা যদি এই গাঁওখনত মদ কাৰোবাৰ ঘৰত বিক্ৰী কৰে, জুৱা খেল হয়, আমি নিজেই আইনখন হাতত তুলি ল'ম, যদিহে বন্ধ নহয়। আমি কিন্তু মহিলাই হুংকাৰ দিছোঁ, আমি যদি বন্ধ নহয় আমি আইন শৃংখলা বজাই ৰাখি আমি কৰিছোঁ। আজি আইন শৃংখলা বজাই ৰাখি আমি সজাগতা কৰিছোঁ, আমি গাঁৱে গাঁৱে ঘূৰিছোঁ, কাৰো ঘৰত সোমাই আমি দম দিয়া নাই। যি বুজি পাইছে ভালকৈ বুজি পাইছে, কিন্তু ইয়াৰ পিছত যদি ইয়াৰ পিছত আকৌ মদ বনায়, এইটো দায়িত্ব কাৰ? আমাৰ দায়িত্ব নহয়, প্ৰশাসনৰ দায়িত্ব। প্ৰশাসনে মদ বন্ধ কৰিব লাগিব, আবকাৰীয়ে মদ বন্ধ কৰিব লাগিব, লালি গুড় ক'ৰ পৰা আনে সেইটো উলিয়াব লাগিব। আৰু গুড় এইটো এনেকুৱা খোৱা গুড়তে বনাই বুলি শুনিছোঁ, আজিকালি বহুত কথা আছে। এইখিনি আপোনালোকৰ বিভাগৰ কৰ্তৃপক্ষই চকু দিয়ক, আৰু আবকাৰী বিভাগে চকু দিয়ক, আমাৰ পুলিচে সহায় কৰক, আমাৰ লোকেল পুলিচে সহায় কৰক। মুঠতে আমাৰ দিবলগাঁৱত আজিৰ পৰা মদ বন্ধ হ'ব লাগিব, চুলাই। মোক গোটৰে বাইদেউ এজনীয়ে মানে ভিডিঅ' বনাব দিলে সংগঠনত, আমাৰ সংগঠনতে দিয়াৰ কাৰণে মই ভিডিঅ'টো মানে কৰি আছিলো। তাৰপাছত অকণমান সময় কৰিলো, মোটামুটি 1 মিনিটমান সময় ভিডিঅ'টো কৰিলো। তাৰপাছত এজনীয়ে সিহঁতৰে পৰিয়ালৰ এজনীয়ে কৈছে কি মোবাইলটো কাঢ়ি আন, মাৰ বোলে তাইক ধৰি কিনে মাৰ মোবাইলটো ভাঙি পেলা। তাৰপাছত মই ভালকে চিনি নাপাওঁ, সিহঁতৰে হয়, গিৰিয়েক ঘৈণীয়েক দুইজনীয়ে দুইটাই আহি কিনে মোক টানিব আহিছে, মোবাইলটো মানে কাঢ়ি ল'ব আহিছে। তেতিয়া মই মোৰ মোবাইলটো ভিডিঅ'টো অফ কৰি লুকাই দিলো। তাৰপাছত আকৌ মই এইফালে আঁতৰি আহিলো, সেইকাৰণে মাৰিব নোৱাৰিলে, একদম জেওৰা খুটি উঘালি লৈ ওচৰলৈকে খেদি আহিছিলে।